হেল্ল' বন্ধু বান্ধৱীসকল, আজি আৰম্ভ কৰিছোঁ এয়া খাবলৈ ফুলকবি, বিলাহী আৰু আলু মাছ। জুলি এবাৰ তই এইটো দেখুৱাই দেচোন। ল এবাৰ মাহীহঁতকো দেখুৱাই লৈ আৰু মুখৰে কথাবোৰ কৈ দিবি আকৌ। মই খাবলৈ ওলাইছোঁ, এই আঙুলিটো ইফালে ফালে মই খাবলৈ ওলাইছোঁ এতিয়া। এবাৰ মাহীহঁতকো দেখুৱাই লৈ, মাহীৰে টেঙা গছ লাগি আছে, লাহে ৰখাই লৈ যোৱা লাগে। মাহিৰা কি কৰি আছ? টেঙা গুটি গুচাইছে। টেঙা গুটি গুচাইছোঁ, আকৌ চাহো খাই আছোঁ। অ' কোনে দিলে আপোনাক চাহ? মুলিয়ে দিছে চাহ। প্লেটত কিবা দিছোঁ, খাই থৈছোঁ আৰু বিস্কুটৰ সৈতে। কৈ দিওঁ আৰু নাখাওঁ আৰু কৈ এয়া মাহীহঁতে চাহ খাই আছিলে, মোবাইলটো চিধাকৈ ল। এয়া মই ভাত খোৱা আৰম্ভ কৰি আছোঁ। হ'ব আৰু অকণমান দেৰি হৈছে, ফটাফট খাইছোঁ। সেইকাৰণে মুখৰে বেছি কথা ক'ব পৰা নাই এতিয়া। মাছ বিলাহীও দিছে ইয়াতে। বিলাহীটো নাখাওঁ, থৈ দিছোঁ এইফালে চাইডত। থৈ দিলোঁ হ'ব পাৰিবা ৰখাই দিছোঁ ৰ'ব। ইয়াৰ আৰম্ভ কৰিছা লোৱা নাথাক বিকিও লৈ আছোঁ। ৰাতিপুৱা বেছি ভাজি চাজি বনাবলৈ সময় নহয়, তাৰ কাৰণে ফুলকবি আলুৱে মাছে বনাই দিলে সেইটোকে খাই দিছোঁ আৰু যেনে তেনে। ধৰাটো এনেকৈ নহ'লে হেৰিডালত থৈ লওক, সেইডালত লখাই লওক চকীখনৰ মাথাটোত। চিধাকৈ যদি ভিডিঅ'টো কৰিব নোৱাৰোঁ মানুহটোৱে ইয়াতে খোৱা আৰম্ভ হৈছে, কেকে হ'ব এতিয়াও লাহে লাহে। এইটো প্ৰায় শেষে হ'বলৈ হৈছে আৰু বেছি নাখাওঁ। খাই থাকিলে কথা ক'বও নোৱাৰে। কথা কৈ থাকোঁ মুখৰ মান নোলায়। মই মন বৰত ৰাখিছোঁ। হৈ গ'ল ভাত খাই হৈ গ'ল, আজি আৰু নাখাম আৰু যিমানটো খালোঁ সিমানটোৱে হৈ গ'ল। অকণমান ৰ'ব, হাতটো ধুই আহোঁ মই। অকণমান ৰখাই দে খালি ৰঙাটো। এয়া ভাত খোৱা হৈ গ'ল। ভাত পূৰা নাখালোঁ, কেইটামানে খাইছোঁ আৰু বাকী জুতলি চেধা ইয়া বনাই ৰাখিছিলে হ'বলা। দে টিপা মাৰি পেলাই দি দে, চেধাকণ খাই লওঁ দে। এতিয়া মই কাপোৰ কানি পিন্ধি যাবলৈ পূৰা ৰেডিয়ে হৈছোঁ। এতিয়া যাম আৰু যাবলৈ ৰেডি হৈছোঁ। মই ৰাতিপুৱা উঠি পেলাই এই কিবা অকণমান কোৰ মাৰি দিলোঁ, সেইটো কাৰণে অকণমান বেছি দেৰি হৈ গৈছে। এই তামোলৰ পুলিবিলাকত অলপ মাটি চপাই দিছিলোঁ। এই মাটি চপাই থকাৰ কাৰণে ৰাতিপুৱা অকণমান দেৰি হৈ গ'ল আৰু এতিয়া বেছিকৈ দেখুৱাব নোৱাৰোঁ কিহৰ কাৰণে। এতিয়া যাবলৈ সময় হৈ গ'ল, 9টামান বাজিলে বোলে। যদি ঘড়ীটো লৈ আছোন মই। ইয়াৰ মাহীদেউ আৰু হেৰিয়ে কিবা গুটি গুচাইছে। মাহীদেউ কি কৰিব ইয়াৰ গুটি গুচাই? দালিত দি খাম। এই দালিত দি খাবৰ কাৰণে গুঠাই আছে। অঁ টেঙা। অঁ
এইটোতো বেচিবও পাৰে হ'বলা ন? অঁ বেচিবও পাৰে। এয়া টেঙা গুটি চাওক, আপোনালোকক যদি লাগে কাৰোবাক আপোনালোকে যোগাযোগ কৰিব পাৰে, টেঙা গুটি লৈ যাবহি পাৰিব। এয়া জুলিয়ে এইখিনিতে দে, জুলি এইখিনিতে দে। এয়া জুলিয়ে কেইটামান ভাত ৰখিছিলে যে সেই ভাতটো লৈ আহিছে। লাহে লাহে একে জেগাতে দি দে, সিহঁতে খাই দিব পাৰিব। যে খা খা, তহঁতে উৎপাত নকৰিবি, খাই থাক। কুট 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 কৰি থাকিবি। এয়া জুলিয়ে দিছে সিহঁতক। এয়া মাহীদেউহঁতে মাহীদেৱে মায়ে গুচাই আছে। মাহীদেৱে মায়ে গুচাই থাকক, মই এতিয়া ডিউটিলৈ যাওঁ হা। দিয়ক আপোনালোকে গুচাই থাকক ধুনীয়াকৈ, মই যাওঁ। এতিয়া ৰেডি হৈ আছে, ৰেডি কৰি যাম আৰু এতিয়া। এয়া ফাইনেলি মই ৰেডি হৈছোঁ এতিয়া যাবলৈ। এই টুপিটো দে, দিলি চশমাটো। এতিয়া ডিউটি যাবলৈ ৰেডি হৈ গ'লোঁ। চেণ্ডেলযোৰ পিন্ধি লওঁ এতিয়া, চেণ্ডেলযোৰ অকণমান লেতেৰা হৈ আছে। ফাইনেল এতিয়া মোজা পিন্ধা হৈ আছে, যাম আৰু এতিয়া। আৰু তো নিবলগীয়া একো নাই নহয়। ফাইনেলি ৰেডি। এতিয়া মাস্ক লগাই লওঁ। আজিকালি মাস্ক নলগালে বোলে ফাইন ভৰিব লাগে 1000 টকা। গতিকে 1000 টকা ফাইন ভৰিবলৈও নাই, মাস্ক পিন্ধি পূৰা ফিটিং হৈ গ'লোঁ এতিয়া। হেলমেট লগাই ল'লোঁ। এতিয়া বৰ্তমান সেয়া যাবলৈ ৰেডি হৈছে। এতিয়া যাবলৈ ওলাইছোঁ আৰু মই যাওঁ।